মই আছোঁ যোৰহাট জিলাৰ জাঁজি নৈ পাৰত। খুব তীব্ৰ গতিত বৈ থকা এখন প্ৰবাহিত নদী, যাক জাঁজি নৈ বুলি কোৱা হয়। জুবিন দাই যে গাইছিল যে দিখৌ নৈ এৰিব নোৱাৰোঁ, জাঁজি নৈ এৰিব নোৱাৰোঁ। এখন দিখৌ শিৱসাগৰত আৰু এইখন হ'ল জাঁজি। এই জাঁজি নৈত মৰণত শৰণ দি শ শ মানুহে নিতৌ ইয়াত পাৰ হয়। বৃদ্ধ মানুহ, বেমাৰী মানুহ, গৰ্ভৱতী মহিলা, স্কুললৈ বিদ্যালয়লৈ যোৱা কণ কণ শিশু মৰণত শৰণ দি এই নদীখন পাৰ হৈ তেওঁলোকে যাব লগা হয় স্কুললৈ, চিকিৎসালয়লৈ, আৰু বয়োবৃদ্ধ মানুহ যাব লগা হয় তেওঁলোকৰ কিবা সমস্যা হ'লে এই নদী পাৰ হয়। এই প্ৰচণ্ড গতিত বৈ থকা নদী পাৰ হয়। ইয়াতে যদি ৰাতি এগৰাকী গৰ্ভৱতী মহিলাৰ কিবা যদি কেনেবাকৈ অসুবিধা হয়, তেনেহ'লে এই নদীখনৰ পৰা মৰণত শৰণ দি টুলুঙা নাৱেৰে তেওঁলোকে ইয়াৰ পৰা কেইবা কিলোমিটাৰ দূৰত থকা মেডিকেললৈ তেওঁলোকে নিব লগা হয়। ইয়াত যদি কেনেবাকৈ এজন বয়োজ্যেষ্ঠ মানুহৰ খুব ইমাৰ্জেঞ্চি চিকিৎসাৰ প্ৰয়োজন হয়, তেনেহ'লে এই নদী এতিয়া শান্ত হৈ আছে। ইমান তীব্ৰ গতিত প্ৰচণ্ড গতিৰে বৈ থকা নদীখন এতিয়া শান্ত বুলি কৈছোঁ। এইকাৰণে কৈছোঁ যে পানী যিহেতু কমিছে। কেইদিনমানৰ আগত এই নদীখন এখন মহাসাগৰ সদৃশ হৈ আছিল আমি গম পোৱা মতে। যিহেতু ইয়াত আপোনালোকে গম পাইছে যে গোটেই শিৱসাগৰ, যোৰহাট, গোলাঘাট এই গোটেইকেইখন ডিষ্ট্ৰিক্ট যিহেতু পানীৰ তলত ডুবি আছিল, ইয়াৰে এটা অংশ এই ঠাইখিনি। গতিকে এই ঠাইখিনিত আজিলৈকে এই যে জাঁজি নৈৰ ওপৰত এখন দলং লাগে, এই দলংখনৰ কাৰণে কিন্তু কোনো জনপ্ৰতিনিধিয়ে ইয়াত আহি এই মানুহখিনিৰ কাৰণে উপকৃত হ'ব পৰাকৈ দলংখন ইয়াত বনাব লাগে বুলি তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ ভূক্ষেপ নাই। ইলেকশ্যনৰ আগত আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া ইয়ালৈ আহিলে, মানুহক ভোট ভিক্ষা কৰিলে, ভোট লৈ তেওঁ দিছপুৰলৈ গ'ল, আৰু এই মানুহখিনিৰ কথা তাৰপিছত ভাবিবলৈ তেওঁ আহৰি নাই। এই নদীখন পাৰ হৈ ইয়াত প্ৰায় 300মান ভোটাৰ আছে এই অঞ্চলটোত। এই 300 ভোটাৰৰ কেৱল তেওঁলোকে ইলেকশ্যনৰ সময়তহে তেওঁলোকক প্ৰয়োজন হয়। গতিকে এই গাঁওখনৰ নাম ঘাঁহিজান আৰু ঘগৰা আৰু 1 নং কাৱৈমাৰী ঘাঁহিজান। গতিকে মই আহিলোঁ, আমি দেৱাংকৰ দা আহিছে মোৰ লগত, মই আহিলোঁ, চাবলৈ আহিলোঁ মানুহবোৰৰ। আমি দিনটো শিৱসাগৰত মানুহবোৰৰ খবৰ কৰাত আমি ব্যস্ত আছিলোঁ। যি পাৰিছোঁ দেৱাংকৰ দা, আমি আমাৰ টীমটো, আমাৰ প্ৰশান্ত কলিতাকে ধৰি বিজয় শংকৰ, আমাৰ দীপমণি, আমাৰ ৰক্তিম আৰু আমাৰ ভাইটিহঁত, ইহঁতে আমাক স্থানীয় এই জেগাখিনিত যথেষ্ট লগ দিছে। আৰু তেওঁলোকে ক'লে যে নদীৰ ইপাৰৰ মানুহে ৰিলিফ পাই আছে, কিন্তু এই নদীখনৰ এইপাৰে বাস কৰা মানুহখিনি এই নদীখনৰ ভয়ত, এই নদীখন পাৰ হোৱাৰ ভয়ত তেওঁলোকে পাৰ হৈ আহিব নোৱাৰে। আপোনালোকে জানে যে মই লাইভবিলাকত কৈ থাকোঁ, মই নদীৰ পাৰত বাস কৰা মানুহ। গতিকে নদীৰ লগত মোৰ এটা বিশেষ সম্পৰ্ক আছে, আৰু নদী মোৰ ভাল লাগে। যিমানেই তীব্ৰ গতিতেই নদী বৈ নাথাকক কিয়, নদী ভাল লাগে। নদীৰ লগত আমি খেলা কৰি ডাঙৰ হোৱা। গতিকে দেৱাংকৰ দাক ক'লোঁ আমি পাৰ হ'ব লাগে। তো দেৱাংকৰ দা সাঁতুৰিব নাজানে, তথাপিতো জীৱনৰ ৰিস্ক লৈ, মোৰ এই ল'ৰাটোৱে দীপমণিয়ে সাঁতুৰিব নাজানে, তথাপিতো জীৱনৰ ৰিস্ক লৈ এই টুলুঙা নাওখনত আমি গোটেইকেইটা উঠি এই নদীখন পাৰ হৈ মানুহখিনিক খবৰ ল'বলৈ আহিলোঁ। গতিকে মই অনুৰোধ কৰিম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মানে তেওঁ কয় যে অসমৰ মানে খুব কৰ্মদক্ষ মুখ্যমন্ত্ৰী। গতিকে কৰ্মদক্ষ মুখ্যমন্ত্ৰীজনক আবেদন জনাম, অন্ততঃ এই গাঁওখনত বসবাস কৰা ভৱিষ্যত প্ৰজন্মৰ শিশুসকলৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এবাৰ তেওঁ ভাবক। এই গাঁওখনত বসবাস কৰা বয়োজ্যেষ্ঠ আমাৰ বৃদ্ধসকলৰ কাৰণে এবাৰ ভাবক, যিসকল আমাৰ দেশৰ ধৰণী, আমাৰ পথ প্ৰদৰ্শক এই বয়োজ্যেষ্ঠ ব্যক্তিসকল। গতিকে এই ব্যক্তিসকলৰ বেমাৰ হ'লে তেওঁলোকে ইয়াতেই বহু মানুহ বেমাৰ হৈ চিকিৎসাৰ অভাৱত কেতিয়াবা ৰাতি হাৰ্ট এটেক হৈ মৰিছে, কেতিয়াবা ব্ৰেইন ষ্ট্ৰক হৈ মৰিছে। এনেকৈ কত মানুহে ইয়াত মৃত্যুবৰণ কৰিব লগা হৈছে। কেতিয়াবা ল'ৰা ছোৱালী পানীত পৰি মৰিছে। গতিকে আৰু কিমান মানুহৰ মৃত্যু হ'লে আপোনালোক জ্ঞানৰ চক্ষু খোল খাব। গতিকে মই অনুৰোধ কৰিম, পৰুৱা ঢেৰ আছে, গতিকে অনুৰোধ কৰিম যে এই জাঁজি নৈখনৰ ওপৰত অন্ততঃ আপোনালোকে এই মানুহখিনিৰ ওপৰত কৃপা কৰি এখন দলং নিৰ্মাণ কৰি দিয়ক। এই মানুহখিনি আপোনালোককে ভোট দি জিকাইছে। গতিকে আপোনালোকে যদি এখন দলং ইয়াত নিৰ্মাণ কৰি যাতায়াতৰ সুবিধা কৰি দিয়ে, অন্ততঃ ভৱিষ্যত প্ৰজন্মৰ শিশুসকল, গৰ্ভৱতী মহিলাসকল, যাক আমি খুব আদৰ যত্নেৰে তেওঁলোকক ৰাখিব লাগে। গতিকে এই মহিলাসকলৰ কাৰণে এবাৰ ভাবক, বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ কাৰণে এবাৰ ভাবক, আৰু এই নদীখনৰ ওপৰত এখন দলং নিৰ্মাণ কৰি দিয়ক। এই কথাটো মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ। আশা কৰিছোঁ খুব সোনকালে নদীখনৰ ওপৰত দলং নিৰ্মাণ কৰি দিব। ধন্যবাদ।